আপুনি জানেনে পৃথিৱীত এনেকুৱা এটা প্ৰাণীও আছে যিটো প্ৰাণীৰ কেতিয়াও মৃত্যু নহয় সঁচা অৰ্থত ক'বলৈ গ'লে অমৰ বুলিও ক'ব পাৰি সেই প্ৰাণীটোক নমস্কাৰ সকলোকে মোৰ চেনেল সঞ্জয় বৰুৱালৈ স্বাগত জনাইছোঁ আজি আপোনালোকলৈ লৈ আহিছোঁ কেইটামান ইণ্টাৰেষ্টিং ফেক্ট তেনেহ'লে বলক নাম্বাৰ 10 আমি ভাতৰ লগত বিভিন্ন ধৰণৰ শাক পাচলি এইবিলাক খাওঁ যেনে তাৰ ভিতৰত ফুলকবি বন্ধাকবি আৰু ব্ৰকলিও খাওঁ আপোনালোকেও খাই পাইছে নিশ্চয় কিন্তু কথাটো হ'ল আপোনালোকে জানি আচৰিত হ'ব এই যে ফুলকবি বন্ধাকবি আৰু ওলকবি এই তিনিটা শাক এবিধ উদ্ভিদৰ পৰাই আহিছিল এসময়ত এতিয়া হয়তো আপোনালোকে ভাবি আচৰিত হ'ব যে এডাল উদ্ভিদৰ পৰা কেনেকৈ আহিছিল আচৰিত হ'লেও এইটো সত্য যে আজি বা 25,000 মান বছৰ আগতে বাৰ্চিলিয়া অলেৰিকা পহিলক নামটো দেখক উচ্চাৰণ নাহে এইবোৰ তাৰ এই উদ্ভিদৰ পৰাই বাকী যি ফুলকবি বন্ধাকবি আৰু ব্ৰকলি আহিছিল এই উদ্ভিদৰ যিবোৰ ফুল আছিল সেই ফুলবোৰ যেতিয়া মানুহে ৰুইছিলে সেই ফুলৰ পৰা ফুলকবি হৈছিল আৰু বৃক্ষ আৰু ঠাল ঠেঙুলি এইবিলাক যোনে ৰুইছিলে তাৰ পৰা আপোনাৰ ব্ৰকলিটো হৈছিল আৰু ইয়াৰ যিবোৰ কলি আছিল সেই কলিবোৰ যোনে ৰুইছিলে আৰু সেই কলিৰ পৰা বন্ধাকবি হৈছিলে নাম্বাৰ 9 আমি যে খাওঁ গাহৰিটো আমি চবেই নাখাওঁ বাৰু গাহৰিটো আমি অসমত ইয়াত খুব পপুলাৰ হয় গাহৰি মাংস খুব পপুলাৰ পৰ্ক বুলি কওঁ আৰু কিছুমান ঠাইত আমাৰ লোকেল ভাষাতটো গাহৰি বুলি কোৱা হয় আৰু কিছুমান ঠাইত ইয়াক আছাম ট্ৰেক্টৰ বুলি কোৱা হয় এনেই কোৱা হয় আৰু কিন্তু এই গাহৰি কিবা এটা ইণ্টাৰেষ্টিং ফেক্ট হ'ল এই যিটো গাহৰি আছিল সেই গাহৰিয়ে নহয় কেতিয়াও এনেকৈ ওপৰলৈ মূৰ তুলি আকাশখন চাব নোৱাৰে ৱৰ্ল্ডৰ ভিতৰত গাহৰি এনেকুৱা এটা প্ৰাণী যিটো মানে কেতিয়াও মানে মূৰটো তুলি আকাশলৈ চাবগৈ নোৱাৰে এইটো এটা ইণ্টাৰেষ্টিং ফেক্ট হয় আৰু ইয়াৰ মেইন কাৰণটো হ'ল গাহৰিৰ যিটো ডিঙি এই ডিঙি যিটো আছে ডিঙিৰ যিটো এটা লেভেলটো এনেকুৱাকৈ মেনেজ কৰা আছে ডিঙিৰ হেৰিটো মানে এই হাড়ডাল যিডাল হাড় সেই হাড়ডালে ওপৰলৈ চাব নোৱাৰে আৰু সেইকাৰণে গাহৰিয়ে ওপৰলৈ মূৰ তুলি চাব নোৱাৰে কেতিয়াও আৰু সেইকাৰণে কোৱা হয় গাহৰিয়ে কেতিয়াও আকাশ দেখা নাই নাম্বাৰ 8 শামুক হয় আমি স্নেল বুলিও কওঁ মানে শামুক এনেকুৱা এটা প্ৰাণী যিটো প্ৰাণী আমি লেজি বুলি জানো হয়নে কিন্তু এই লেজি প্ৰাণীটোৰ আৰু এটা ইণ্টাৰেষ্টিং ফেক্টটো হ'ল যে এই শামুকে একেৰাহে 3 বছৰ ধৰি শুব পাৰে ভাবি চাওক 3 বছৰ ধৰি এটা শামুক শুব পাৰে মইতো কোনোমতে 6-7 ঘণ্টা টোপনি যাওঁ নাম্বাৰ 7 আমি সকলোৱে জানো এটা বছৰত 12টা মাহ থাকে সেইটো কি ডাঙৰ কথা সেইটো একো ফেক্ট নহয় আমি সকলোৱে জানো 12টা মাহ থাকে বুলি কিন্তু এই পৃথিৱীত এনেকুৱা এখনো জেগা আছে যিখন জেগাত 12 নহয় 13টা মাহ থাকে হয় আফ্ৰিকা মহাদেশৰ ইথিওপিয়া নামৰ এখন জেগা আছে যিখন ঠাইত আপোনাৰ 12 ঠাইত 13 মাহ হয় মানে তাৰ যিখন কেলেণ্ডাৰ সেই কেলেণ্ডাৰখনত 13টা মাহ আছে এতিয়া আচৰিত হয়নে নহয় আৰু এইখিনিতে কথাটো মনলৈ আহিছে যে নিউ ইয়েৰ আহিছে 2021 এইখিনিতে আপোনালোকক সকলোকে নতুন বছৰৰ শুভকামনা জনালোঁ নাম্বাৰ 6 পৃথিৱীত দুখন ঠাই আছে পৃথিৱীত এনেকুৱা বহুত ঠাই আছে কিন্তু এই ফেক্টটোৰ লগত নাম্বাৰ 6 ফেক্টটোৰ লগত মিলা দুখন ঠাই আছে তাৰ এখন হ'ল গ্ৰীণলেণ্ড আৰু আনখন হ'ল আইচলেণ্ড এতিয়া গ্ৰীণ মানে সেউজীয়া গ্ৰীণ নামটো এনেকুৱা শুনিলে এনেকুৱা লাগে যেন এই গ্ৰীণলেণ্ড ঠাইখন সম্পূৰ্ণ সেউজী ধৰণী গোটেই সেউজীয়াৰে আগুৰা হ'ব গছ গছনি নদী পাহাৰ পৰ্বত এনেকৈ থাকিব আৰু যিটো আইচলেণ্ড নামটো আইচ মানে বৰফ এই আইচলেণ্ড নামটো শুনিলে এনেকুৱা লাগে যেন মানে গোটেই ঠাইখন বৰফেৰে আগুৰা হ'ব কিন্তু ৰিয়েলত যদি আমি সেই ঠাই দুখন যদি চাওঁ নহয় যিখন আইচলেণ্ড আছে সেই আইচলেণ্ডখন সেউজীয়াৰে আগুৰা আৰু যিখন গ্ৰীণলেণ্ড আছে সেই গ্ৰীণলেণ্ডখন কিন্তু বৰফেৰে আগুৰি থকা নাম্বাৰ 5 এই ফেক্টটো সৰু ল'ৰা ছোৱালীয়ে খুব ভাল পায় ইংৰাজীত এষাৰ বাক্য আছে দি কুইক ব্ৰাউন ফক্স জাম্প অভাৰ দ্য লেজি ডগ মানে এই বাক্যটো যদি আপোনালোকে মিলাই চাই ইয়াত যে ইংৰাজী বৰ্ণমালাৰ ABCDEFG পৰা একদম আৰম্ভ কৰি শেষলৈকে জেড এই গোটেইকেইটা আখৰ এই বাক্যশাৰীত আছে মিলাই চাওক আপোনালোকে নাম্বাৰ 4 আমি যে ব্যৱহাৰ কৰি টকাবোৰ সেই টকাবিলাকতো আপোনালোকে দেখিছে আমি সদায় ব্যৱহাৰ কৰিয়ে থাকোঁ সেই টকাবিলাক কাগজৰ যিবিলাক টকা এতিয়া সেই টকাবিলাকত চাবচোন টকাবিলাকত প্ৰতিটো ভাষাত মুঠ 15টা ভাষাত লিখা থাকে যেনেকৈ অসমীয়া ভাষাত ধৰক 500 টকীয়া নোট এটা লওঁ সেই 500 টকীয়া নোট এটাত 500 টকা তাৰপিছত বেংগলীত লিখা থাকে 500 টকা তাৰপিছত বিভিন্ন ভাষাত তেনেকৈ লিখা থাকে মুঠ 15টা ভাষাত তেনেকৈ লিখা থাকে আৰু সবচে ওপৰত থাকে চাবচোন অসমীয়া ভাষাটো থাকে
এনেকৈ 5-6 টকা তেনেকৈ থাকে ভাবিলে ভাল লাগে অসমীয়া ভাষাটো চবচে ওপৰত থাকে কিন্তু আমি কেতিয়াবা ভাবি চাইছোনে সেই অসমীয়া ভাষাটো চবচে ওপৰত কিয় লিখা হ'ল সেই টকাখনত ভাৰতত ইমানবোৰ ভাষা আছে তাত ভিতৰত অসমীয়া ভাষাটো কিয় ইমান ওপৰত আহিলে সেই লিখোঁতে ইয়াৰ কাৰণ কি হ'ব পাৰে বাৰু কাৰণ টকাত লিখা আখৰবোৰ এলফাবেটিক অৰ্ডাৰ অৰ্থাৎ বৰ্ণানুক্ৰমিকভাৱে দিয়া হৈছে ইংৰাজী বৰ্ণমালাখন আ বি চি ডি এনেদৰে আৰম্ভ হৈছে ইয়াত আ আখৰটো সকলোতকৈ আগত আহে এতিয়া আ মানে আছামিজ বৰ্ণমালাৰ ফালৰ পৰা আ আখৰটো আগত থকাৰ কাৰণে টকাত প্ৰথম অসমীয়া আখৰটো লিখা হ'ল ঠিক তেনেকৈ এলফাবেটিক অৰ্ডাৰত বি আখৰটো দ্বিতীয়ত পৰে সেইকাৰণে বাংলা ভাষাটো টকাত লিখোঁতে দ্বিতীয় স্থানত আহে তেনেদৰে যদি আমি শেষলৈ যাওঁ তেনেহ'লে দেখোঁ ইউ আখৰটো অৰ্থাৎ উৰ্দু ভাষাটো একেবাৰে শেষত আছে নম্বৰ 3 আপোনালোকে সকলোৱে জানে যে বৰ্তমানৰ এটা সমস্যা হ'ল নিবনুৱা সমস্যা এতিয়া এই নিবনুৱা সমস্যাত আজিকালিতো চাকৰিবিলাক প্ৰায় নোপোৱাই হৈ গৈছে মানুহে আৰু মানে কিছুমান চাকৰি নোহোৱাই হৈ গৈছিলে উদাহৰণস্বৰূপে চাওক এটা সময়ত টাইপিষ্টৰ চাকৰি আছিলে আজিকালিতো টাইপৰাইটাৰ বা টাইপিষ্টৰ চাকৰি তেনেকৈ নাই বুলি ক'লেও ভুল নহয় তেনেকুৱা ক্ষেত্ৰত আৰু আপুনি হয়তো এইটো ভাবি আচৰিত হ'ব আপুনি যি আজি চাকৰি কৰি আছে কোনোবা যদি চাকৰিয়ালে চাকৰিবিলাক কৰি আছে সেই তেনেকুৱা ধৰণৰ বহুত চাকৰি ভৱিষ্যতলৈ নোহোৱা হৈ যাব ৱেবছাইট আৰু বিভিন্ন ইনষ্টিটিউটৰ এটা সমীক্ষা মতে এনেকুৱা কিছুমান চাকৰি কিছুমান ওলাই যাব ভৱিষ্যতলৈ যিবোৰ চাকৰিত মানে আটাইতকৈ বেছি যিকেইটা ডমিনেট কৰা চাকৰি ওলাব সেই তেনেকুৱা 5টা চাকৰিৰ বিষয়ে তেওঁলোকে উল্লেখ কৰিছিলে সেইকেইটা হ'ল 1 নম্বৰ ব্লকচেইন ডেভেলপাৰ 2 নম্বৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ 3 নম্বৰ জাভাস্ক্ৰিপ্ট ডেভেলপাৰ 4 নম্বৰ ৰবটিক প্ৰচেছ অট'মেশ্যন কনচালটেণ্ট আৰু 5 নম্বৰ বেক এণ্ড ডেভেলপাৰ নম্বৰ 2 এইটো এটা লোকেল ফেক্ট হয় লোকেল ফেক্টটো হ'লে ইয়াত অসমৰ এটা ফেক্টৰ বিষয়ে আলোচনা কৰা হয় এতিয়া আমাৰ লোকেল ফেক্টটো হ'ল আজিৰ লোকেল ফেক্টটো হ'ল আপাৰ আছাম আৰু লোৱাৰ আছামৰ বিষয়ে আপাৰ আছাম অৰ্থাৎ সেই উজনি অসমৰ কথা কোৱা হয় আৰু লোৱাৰ আছামক নামনি অসমৰ কথা কোৱা হয় এতিয়া উজনি অসমৰ ভিতৰত আপোনালোকৰ ধৰক ডিব্ৰুগড় তিনিচুকীয়া এইবিলাক জিলা আপোনাৰ উজনি অসমত পৰে আৰু নলবাৰী বৰপেটা এইবিলাক জিলা আপোনাৰ লোৱাৰ আছামৰ ভিতৰত পৰে কিন্তু আমি এটা বস্তু বহুতে নাজানো এই উজনি নামনিৰ মাজতে আৰু এখন অসম আছে সেইখন হ'ল মধ্য অসম হয় আমি যদি আৰু অলপ দৰকৈ ভাবি চাওঁ তেনেহ'লে আৰু দুখন আমি অসম পাম এনেকৈ মধ্য উজনি আৰু মধ্য নামনি তেনেহ'লে আমি যদি এনেকৈ ভালদৰে আমি যদি চাওঁ তেনেহ'লে আমি 5খন অসম দেখোন দেখি পাওঁ এনেকৈ উজনি অসম নামনি অসম মধ্য নামনি আৰু মধ্য উজনি মুঠ 5খন নহয় নে ইণ্টাৰেষ্টিং কোৱা হয় যে যি জন্ম লয় তাৰ মৃত্যু নিশ্চিত কিন্তু পৃথিৱীত এনেকুৱা এবিধো প্ৰাণী আছে যিটো প্ৰাণীয়ে এই যিটো মৃত্যুৰ ধাৰণা এই ধাৰণাটোৱে সলনি কৰি দিছে আৰু সেই প্ৰাণীবিধৰ নাম হৈছে টেৰিটপচিছ নিউট্ৰিকিলা সমুদ্ৰত থকা টেৰিটপচিছ নিউট্ৰিকিলা নামৰ এই জেলিফিছটোৰ যেতিয়া আয়ুসকাল বাঢ়ি যায় সহজ ভাষাত ক'বলৈ গ'লে এই মাছটো যেতিয়া বুঢ়া বা বুঢ়ী হয় তেতিয়া নিজৰ শৰীৰৰ এটা বিশেষ প্ৰচেছেৰে এই মাছটোৱে পুনৰ যৌৱন অৱস্থালৈ ঘূৰি আহিব পাৰে যেতিয়ালৈকে এই জীৱটো গছকি কাটি বা মোহাৰি মাৰি পেলোৱা নহয় তেতিয়ালৈকে এই মাছটো নমৰে অৰ্থাৎ প্ৰাকৃতিকভাৱে এই জেলিফিছটোৰ মৃত্যু অসম্ভৱ আমি ক'ব পাৰোঁ এই মাছটোৰ বিষয়ে এটা শব্দ সেইটো হ'ল মৃত্যুঞ্জয় ভিডিঅ'টো আপোনালোকে ইমানখিনি সময়ৰ বাবে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ নতুন বছৰৰ শুভকামনা আকৌ এবাৰ আপোনালোকক জনালোঁ সকলোৱে হাঁহি থাকক হেপ্পী থাকক কুশলে থাকক আৰু বিন্দাছ থাকক তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ পুনৰ লগ পাম নতুন ভিডিঅ'লৈ তেতিয়ালৈ সকলোকে জয় আই অসম চেলিউট ৱৰ্ল্ড